হেল্ল' গাইজ, এতিয়া বাজিছে আপোনাৰ 3:30 বজাত। আমি চাৰিজনী ওলাই গৈছোঁ অলপ নিজক টাইম দিম বুলি কিনে। আজি মোৰ অফ আছিলে আৰু আজি মোৰ মা, মাহী আৰু ভাইটিও আহিছিলে। আমি গোটেইকেইটা এতিয়া ওলাই গৈছোঁ। মাহঁতৰ গাড়ীত উঠি আমি ওলাই যাম এতিয়া। এয়া আমি টমটমত বহিলোঁ দেই। কিবা এটা কৈ দিয়া। আমি গৈ আছোঁ তুমি? আৰু এইপিনে আমি দুজনী কেমেৰা অলপ বেয়া পাওঁ মানে। আমি গৈ আছোঁ দেই গাইছ। আৰু সেনেকেই আমি কথা পাতি মেলি মানে উৎপাত কৰি আৰু গোটেই মানে টমটমখন মই হাঁহিয়ে থাকিব মানে কিমান কি কথা ওলাইছে মানে। তো এনেকৈ আমি গৈ আছোঁ তিনিচুকীয়াৰ মাজেৰে। তো আমি গৈ মেলি জাষ্ট পালোঁ। আহি গ'ল দেই খানা। এইটো ভেজ, এইটো নন ভেজ, চিকেন ফ্ৰাইড ৰাইচ, ক'ক'কলা। ৱাও। তাৰপিছত এনেকৈ খাই বৈ আমি তাৰপৰা ওলাই আহিলোঁ। ওলাই আহি আমিও সোমালোঁ য'ত কম দামী বস্তু পাওঁ তাতে আমি সোমাওঁ। আমি দামী বস্তু চকু নিদিওঁ কেলৈ আমি মানে ঠিকে আছে, আমি মানে দামী বস্তু লওঁ সেইটো নাই কোৱা, মানে আমি কম দামী বস্তু আমি বেছি ভাল পাওঁ। যেনেকৈ 50 টকীয়া, 30 টকীয়া, 20 টকীয়া। তো সেইটো চবৰে থাকে ন, যে যিমান কম দামত বস্তু পাওঁ সিমানেই ভাল, হয় নাই? তো আমি সেইকাৰণে কিছুমান বস্তু ল'লোঁ, সৰু সুৰাকৈ বস্তু কেইটামান ল'লোঁ, লৈ মেলি ওলাই আহি গ'লোঁ। আৰু আমি ইমানেই আৰু আজি এনেকেই অলপ সৰু মৰুকৈ ভিডিঅ' এটা দিলোঁ আপোনালোকৰ মাজত। কেনেকুৱা লাগিলে জনাব। আৰু এতিয়া চব হৈ মেলি ঘৰ মূৰা হৈ আহি গ'লোঁ। আৰু আহি দেখিছে ন, পূৰা ভাগৰ লাগিছে। বাকীকেইজনী ডিউটি গ'ল, এতিয়া মই অকলে ৰুমটোত। টাটা, বাই বাই, গুড নাইট।